আজি ইমান গৰম বুলিতো ঘৰত বহি থাকিলে নহ'ব, দৰকাৰী বজাৰখিনি কৰিবই লাগিব। আহিছোঁ মাছ নিবলৈ মাছ বজাৰত, আৰু মাছ বজাৰৰ পৰা সকলোকে জনালোঁ গুড ইভিনিং। মাছ কিনিবলৈ আহিছোঁ, কিনিম আজি মিছা মাছ। এইখন বজাৰত আহিলে মানে মিছা মাছ পোৱা যায়, য'তে ত'তে আকৌ মিছা মাছটো মানে বিচাৰিলেও নাপাওঁ। আমাৰ ঘৰৰ ওচৰৰ বজাৰখনত মিছা মাছ পাবলৈ নাই, কিন্তু অকণমান দূৰত আহিছোঁ মিছা মাছ নিবৰ কাৰণে। বহুত দিন ধৰি খাম বুলি ভাবি আছিলোঁ মিছা মাছ, কিন্তু ইয়াত আহিব লাগে। গোটেই বজাৰখন বিচাৰি বজাৰৰ শেষৰ ফালে আহি পালোহি মিছা মাছ। এয়া দেখিছেনে, দাম হৈছে 600 টকা কেজি। আধা কেজি লৈ ল'লোঁ 300 টকা দি। দাদাজনক ইমান ক'লোঁ দাম কমাবৰ কাৰণে, কিন্তু নকমায়। উপায় নাই, খাবলৈ ভাল লাগিলেতো দামটো চাই থাকিলে নহ'ব, ল'বও লাগিব। সেইকাৰণে দামৰ চিন্তা নকৰি মাছ লৈ ল'লোঁ। এতিয়া মাছ খাম কিহেৰে? পটল দি খাম বুলি ভাবিলোঁ, সেইকাৰণে পটলৰ দোকানলৈ আহিলোঁ। বাপৰে বাপ, ইমান যে দাম! পটলৰ কেজি 90 টকা। দাম কৰি আধা কেজি ল'লোঁ 40 টকাত, মানে 80 টকা কেজিকৈ 40 টকা দি আধা কেজি ল'লোঁ। লৈ মেলি ৰাতি বহুতখিনি হৈ গ'ল, ঘৰলৈ ঘূৰি আহিলোঁ। এয়া চাওক, ঘৰত আহি মিছা মাছখিনি বাচিবলৈ লৈছোঁ, কাৰণ বাছোঁতে সময় লাগে। আৰু এফালে পটল কেইটামানো উলিয়াই ল'লোঁ। পটলখিনি ধুনীয়াকৈ বাকলি গুচাই মেলি কাটি ল'লোঁ। মিছা মাছ কাটোতে যে ইমান সময় গ'ল, সকলোৱে জানে মিছা মাছ কাটোতে বহুত সময় লাগে। ময়ো কাটি বাছি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু এইফালে পটল এনেকৈ টুকুৰাকৈ এটা পটল 3 পিচ বা 2 পিচ এনেকৈ কৰি কাটি লৈছোঁ। আৰু এইফালে মছলাখিনি বাটি ল'ম, পিঁয়াজ আৰু জলকীয়া, আদা নহৰু বাটি লওঁ। এয়া পটল ৰেডি, আৰু এইফালে মিছা মাছ ৰেডি। মিছা মাছখিনি ভাজি লৈছোঁ, আৰু এইফালে ভাত বহাই দিছোঁ। আগতে এতিয়া মিছা মাছখিনি ভাজি লওঁ, তাৰপিছত এয়া পটল ভাজিম। মিছা মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু এইফালে পটল ভাজি আছোঁ। পটলখিনি ভালকৈ ভাজি লওঁ। পটল ভজা হৈ গ'ল, এতিয়া মছলা দি দিম। মছলা দি অলপ পানী দি পটলখিনি সিজিবলৈ দিম। মছলাখিনি দি দিছোঁ, দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। কিন্তু কালাৰটো হোৱা নাই, কাৰণ মই জলকীয়াৰ গুড়া নাই দিয়া। কেঁচা জলকীয়া আছিলে কেইটামান, কেঁচা জলকীয়াখিনি পিচি দিলোঁ, সেইকাৰণে জলকীয়াৰ গুড়া নাই দিয়া। কালাৰটো সেইকাৰণে হোৱা নাই। এতিয়া অলপ পানী দি পেলাই ঢাকি থৈ দিম, সিজিবলৈ দিম। পটলখিনি ধুনীয়াকৈ সিজি গ'ল, আৰু ইয়াত দি দিলোঁ মই ভাজি থোৱা মিছা মাছখিনি। ইয়াত অকণমান পানী দি এতিয়া অলপ সময় ঢাকি থৈ দিম। ঢাকি থৈ পেলাই তাৰপিছত নমাই দিম। পটল আৰু মিছা মাছৰ তৰকাৰী হৈ গ'ল, ধুনীয়াকৈ পটলখিনি সিজি গ'ল। আৰু এয়া চাওক মিছা মাছ। এতিয়া গেছটো বন্ধ কৰি দিওঁ। এতিয়া মোৰ তৰকাৰী হৈ গ'ল।